वेलकम बैक टू माय चैनल। आशा करूँ आपलोक सकलो भाले आछे और बर्तमान मयो भाले आछो। बहुत दिन धरि एको भिडिओ पोस्ट करिब परा नाइ, घरर किछुमान सिचुएशन ভাল नासिले और मोरो एग्जाम आसिले। तो फाइनली मोर इटा एग्जामो शेष, तो इटा हलिडे चलि आछे। तो আজি মই ফুৰিবলৈ যাম মোৰ ফ্ৰেণ্ডৰ লগত ৰীমা, তাইৰ লগত মই যাম এটা জায়গাত। তো আপোনালোকক গুটেখিনি দেখুৱাম ক'ত যাওঁ কি কৰো। তো আপোনালোকে প্লিজ ব্লগটো চাই থাকক। আপোনালোকে সগে টাইটেলটো দেখি গম পাইছে আমি ক'ত গৈ আছো। তো আপোনালোকে ব্লগটো চাই থাকক, মই দেখুৱাই লৈ গৈ আছো। আৰু এতিয়া মই ৰেডি হলো, আধা ৰাস্তাত যাম ৰীমাৰ লগত লগ কৰি কেনে পিছত তাৰ লগে গৈ আপোনালোকক দেখুৱাই আছো দেই। তো গাইজ এতিয়া আমি আহি কেনে পাই গ'লো ব্ৰহ্মপুত্ৰ কাৰ্নিভেলত। ইয়াৰ পিছত আমি কি কৰিম আপোনালোকক গোটেইখিনি দেখুৱাম, চাই থাকক। আৰু মোৰ লগত আজি আহিছে মোৰ ফ্ৰেণ্ড ৰীমা, তাইকো আপোনালোকক দেখুৱাই দিম। তো ব্লগটো চাই থাকক। এতিয়া আমি টিকেট কাটিম, টিকেট কাটাৰ পিছত সোমাম। তো টিকেটটো কিমান লয় আপোনালোকক গোটেইখিনি কম, চাই লওঁ, আমিও নাজানো। এণ্ট্ৰি টিকেট 830 পাৰ পাৰ্চন। এইপিনে ৰীমা ব্লগ বনাই আছে। ৰীমা চলো अंदर। 4 नहीं 3 ही है। তো তাই এতিয়া টিকেট লৈ আছে। আজি তাই মোৰ টিকেট দিব দেই গাইজ। পাৰ পাৰ্চন 30 रुपीज़ के टिकट। তো গাইজ ফাইনেলি আমি এতিয়া এণ্ট্ৰি লৈ ল'লোঁ। সোমাই আহি জেগাটো চাই খুব বেছি ভাল লাগিছে। চিম্পলত বহুত ধুনীয়া সজাইছে। আৰু মই এই ভিডিঅ'ৰ চাউণ্ডটো অফ কৰি দিছোঁ কাৰণ তাতে খুব বেছি গান বজাই আছিলে, সেইকাৰণে। আহক আমি আগলৈ যাওঁ, আপোনালোকক কি দেখুৱাব পাৰোঁ দেখুৱাওঁ। আৰু আপোনালোকে ভিডিঅ'টো প্লিজ চাই থাকক। ব্লগিং প্ৰ মেক্স বুলি ক'ম আৰু এতিয়া। इमा फोटो तो बनता है यहाँ पे। आ जाओ। আমি প্ৰথমে সোমাই আহি ফটো ক্লিক্স কৰি ল'লোঁ। ইমান ধুনীয়া ৰ'দ দিছে, জায়গাটো দেখিবলৈ খুব বেছি ভাল লাগি আছে আৰু ঠাণ্ডা ঠাণ্ডা বতাহও চলি আছে ব্ৰহ্মপুত্ৰৰ কাষতে যিহেতু। তো এতিয়া আহক আপোনালোকক দেখুৱাওঁ ইয়াতে কি আছে, যিখিনি পাৰোঁ অকণমান দেখুৱাই দিওঁ। ইয়াতে এক্সট্ৰাকৈ ডেকোৰেট কৰিছে, ইয়াতে ষ্টেজ এখন বনাইছে। ইভিনিং টাইমত ইয়াতে কনচাৰ্ট চলে, প্ৰগ্ৰেমছবোৰ চলি থাকে। তাৰ কাৰণে এক্সট্ৰা টিকেট কৰিব লাগে আৰু টাইমিংটো এক্সট্ৰাকৈ দিয়া থাকে। আৰু ইপিনে আছে গোটেই ফুড ষ্টলবোৰ। ইয়াতে ভেজ আৰু নন ভেজ দুইটা আইটেমেই পোৱা যায়। আমি বাৰু লাঞ্চ কৰি আহিছোঁ, সেইকাৰণে আমি একো ইয়াতে নাখাওঁ, আমি লাইট কিবা এটা খাই যাম যি পাৰোঁ। আৰু আহক এতিয়া আমি যাওঁ ব্ৰহ্মপুত্ৰ ৰিভাৰ ছাইডলৈকে, তাতে ব'টিং চলি থাকে। তো কেনেকুৱা লাগে চাওঁগৈ। আৰু গাইজ আপোনালোকে যদি ইয়াতে আহে তেনেহ'লে আপোনালোকে ট্ৰাই কৰিব যাতে এক্টিভিটিছবোৰ কৰিব পাৰে, তেতিয়া বেছি ভাল লাগিব। বহুত ৰ'দ। বটিং হৈ আছে, সঁচাকৈ মোৰ উঠিব মন গৈছে। একেবাৰে দেখা পাই চলিব মন যায় আছে। খতৰনাক আছে এইটো ৰিলিং। শুনা তো যাওঁ ওপৰত, ऊपर जाओ लटक लटक के। सबसे ज़्यादा मनी वहाँ पे जाने। नेहा देगी है ना, बैंक ले आई हूँ ना साथ में। एक हमें खेली ना कॉन्सर्ट चलो बाकी और हल्के को ना खाओ, तो हम साथ हम चाय तो बनता है।
Like bring my earrings lolo eta arma sorry earrings dekha de same but different मैंने उच्चल है चलो बोला कि मेकअप बस लुकाई लुकाई बनाए थे गाइस रीमा इटा मेकअप কৰিব বলে লুকাই লুকাই কিন্তু গাড়ী চাই আছে সেই কাৰণে কৰিব পৰা নাই হাৰামি হয় মস্ত হাতত লৈ লৈছে তাৰপিছত তাই লগাব কালাৰটো কিন্তু সঁচাকৈ ভাল লাগিছে ন গুগু অলপ না সেইটো কালাৰ ভাল নালাগে কৰি না লম মই ফালতুৱে কৰিম ৱেষ্ট কিয় কৰি আছা তুমি যদিও মানুহৰ কিমান লছ হ'ব ৱেষ্ট নহয় ৱেষ্ট কৰিব কাৰণে থৈছা क्या क्या है छुरी तो क्या क्या एक सरप्राइज है तो सबको बंद कर गाइस दिखान देखना सबको बंद कर फालतू जानो अच्छा है दे दो मुझे गिफ्ट कर दो वोमेन अगर इतना ही अच्छा लग रहा है तो गिफ्ट कर दो ৰীমাৰ যদিও তাই ভাল লাগে কাৰণ তাই থাকিব আৰু মই এতিয়া যাম আৰু পে'মেণ্টটো কৰিম আৰু যাম আৰু এই দুটাই বস্তু লৈছোঁ মই আহিছিলোঁ যোনটো কিনিব সেইটো ইয়াতে পোৱা নাই যদিও তো এতিয়া ইয়াৰে ওচৰতে আছে বিটো তাতে যাম অকল ইয়েৰিংছটো কিনিছোঁ আৰু যদিওৰ পৰা ভাল লাগিছে ৰীমা পঢ়িবি চাবি ভিডিঅ' বনাওঁতে বনাওঁতে তলত এই ঠাণ্ডাতে আইচক্ৰীম খাই আছে মোৰ জ্বৰ আহি আছে জ্বৰ হৈয়ে আছে আৰু বাঢ়ি যাব আইচক্ৰীম খালে ফুচকা খাই মোৰ ইমান জ্বলা লাগিছে মই পানী আৰু আইচক্ৰীম পানী নাখাওঁ পানী কি দৰকাৰ আইচক্ৰীম খাইছোঁ नेहा দিনটো সৰু কাৰণে আন্ধাৰ হৈ গৈছে আৰু যদি গৰম দিন হ'লে হয় এতিয়া পোহৰ হৈ থাকিলে হয় আমি ওলাইছোঁ দুটা বজাত ন বেছি দেৰি হোৱা নাই আমি ক'তো বেছি টাইম ৰখাই নাই পটককৈ সোমাইছোঁ আৰু ওলাইছোঁ মলত সোমাই একো কাম নহ'ল খালি ইয়েৰিংছ কিনিছোঁ এতিয়া চাওঁ আৰু এটা মলত সোমাম তাতে পালে পাম আৰু নহ'লে যদি নাপাওঁ ঘৰত যাম এতিয়া আহিছোঁ ভিমাৰ্ট আৰু মই ইয়াতেও পোৱা নাই যিটো বিচাৰিছোঁ তো এতিয়া আৰু বেছি বিচাৰি নাথাকোঁ ঘৰত যাম আৰু বহুত বেছি দেৰি হৈ গৈছে ব'লা ৰীমা আমি যাওঁ আজিৰ কাৰণে হৈ গ'ল ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব এতিয়া ঘৰত যাম আৰু একো দেখুৱাব লগা নাই চ' বাই বাই